মোৰ ভিডিঅ'ত আপোনালোকক স্বাগত কৰিছোঁ আৰু এইফালে এটা গৰু আহিছে গাইছ দেখা পাইছে আপোনালোকে গৰুটোক এটা সৰু চৰাই এটাই খেদি আছে মানে আৰু আজি বতৰটো বহুত ডাৱৰীয়া বৰষুণ দিয়ে আছে গাইছ মই ভিজি আছোঁ ভিডিঅ' বনাই আছোঁ তো গাইছ আজি আমাৰ এইটো প্ৰথম ভিডিঅ' হয় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ জনাব আৰু এইটো গৰু আৰু মই এফালেদি যাই আছোঁ গোটেই বোকা গাইছ আপোনালোকে দেখা পাইছে কিন্তু এই বোকাই দিয়ে মই যাই আছোঁ আৰু কিবাকে আৰু গাইছ বেয়াকে বৰষুণ দিছে এনেকা বৰষুণ এনে দিয়া নাছিলে পুৰা লাগাতাৰ মানে পুৰা নন ষ্টপ দি আছে বৰষুণটো মানে কালি ৰাতি নে ৰাতিপুৱাৰ পৰা শুৰু হৈছিল কালি আগৰ পৰাই শুৰু হৈছিল এতিয়ালৈ কমা নাই এনেকৈ কিনকে দিয়ে আছে গাইছ তথাপিও মোৰ মোবাইলটো অলপ ভিজি গ'ল মোৰ মোবাইল নহয় মাদাৰৰ মোবাইল কিন্তু আছে আৰু গাইছ বহুত ডাঙৰ এটা পুখুৰী বনি গৈছে কোনে গা ধুব আহি যাব পাৰে গাইছ গাটো ধুই দিয়ক আৰু গাইছ ইয়াতে মোৰ মামা এটা থাকে মামাটো আছে মামাটো ৰুমত একবাৰ যাই চাই আহোঁ সেইটো ৰুমটো ইহঁতৰ আৰু ইয়াতে অলপ হেৰি সৰু চাই নদী এটা বনি গৈছে আৰু অলপ আৰু কি আছে কি শুয়ে আছে মোৰ আন্দাজ গাইছ টাইম হৈছে মানে তাক মাতিবলৈ মাতি দিওঁ আৰু ৰ'বচোন মই টাইমটো চাওঁ 4:24 মাতি দিবত লগা হৈছে অ'কে ঐ পংকজ 4:30 বাজিল উঠ গাইছ উঠিছে আৰু এইফালে গাইছ মোবাইল লৈ আছে আৰু তো গাইছ আজি বতৰটো বৰ ধুনীয়াকৈ ডাৱৰীয়া পৰিছে আৰু গাইছ আজি লাইক কমেণ্ট শ্বেয়াৰ জলদি কৰক গাইছ কাৰণ আজি তাৰ ভিতৰত 2টা বা 3টা ছাবস্ক্ৰাইবাৰটো হ'বই লাগে আৰু ঘুমালে ৰ'ব গাইছ এই উঠ কি হৈছে তোৰ নাম নি বাবা উঠাই দিছে বাবা 4:30 উঠোঁ ডাক মোক বাবা দেও বঙালী ক'ব লাগে বঙালী বাদ শিলচৰীয়া গাইছে শিলচৰীয়া হয় না ভাই তো শিলচৰীয়া না বাংলাদেশী এই উঠছি দে গাইছে আৰু কিবাকে মই নতুন চেনেল এটা খুলিছোঁ দেই ব্লগিঙৰ এইটো ভিডিঅ'ত ইউটিউবত যাব ছাবস্ক্ৰাইব মাৰি দিবি দেই হ'ব না উঠ দে জলদি উঠ আৰু গাইছ এফালে তালা আছে আৰু ইয়াৰ মুখখান তালা মাৰি নেকি বেছি বুকি থাকে গাইছ এফালে ৰিয়েলমি 10 আছে ৰিয়েলমি 10 চাৰ্জাৰ আছে আৰে ভাই যাইবি কি না উঠ ইষ্টিছ কানটেছে আৰু বৃষ্টি পৰে বেটা গাইছ কালি কি আছিল ইয়াৰ এটা এয়াৰপৰ্ট আছে গাইছ এইটো দেখা পাইছে দুটা আছিল অ'কে কালি এটা কাম কৰা নাছিল ভাঙি পেলালে টকা বেছি ৰজা বুলি ভাবিছোঁ এতিয়া উঠাই নাই বান্দৰে তো উঠিব মই এতিয়া যাওঁ আৰু ই অলপ পিছত আকৌ আহিব চাগে অলপ দেৰিকৈ তো বৰক আমি এতিয়া যাওঁ গাইছ অলপ বৰষুণটো মানে দি আছে সেইকাৰণে নলবা অলপ দেৰি ৰখিলোঁ হয় কিন্তু বৰষুণটো অলপ বেছি হৈ যাব পাৰে নহ'লে যাব নোৱাৰিম হা 3 মিনিট পিছত আহিব বুলি কৈছে তো গাইছ আৰু যাই আছোঁ আৰু তো গাইছ পাগল ব্লগক জলদি ছাবস্ক্ৰাইব কৰক মোৰ চেনেলৰ নামে পাগল ব্লগ তো গাইছ সেই ৰাস্তাই দি আকৌ যাই আছোঁ আৰু গাইছ পুৰা জংঘল নহয় এই জংঘল দি যাওঁ মেইন ৰাস্তাই নালাগে মেইন ৰাস্তাই দি গ'লে অলপ সেইফালে বেছি বোকা মানে ইয়াতকৈও বেছি বোকা ফুৰি চুৰি সোমাই যাব আৰু এটা গৰু ইয়াতে তো গাইছ এইফালে এখন বাহুবালী আছে মানে গাইছ সেইটো আৰু কি আৰু ৰিক্সা আৰু বেটাৰী ৰিক্সাৰ ওপৰতটো মানে কিবা বনাই দিছে আপোনালোকে যদি ইয়াতে বনাব খোজে আপোনালোকে কণ্টেক্ট কৰিব পাৰে মানে বঢ়িয়া বস্তু বনাই দিব আপুনি যি চাই তাকে দিব আপোনাক বনাই আমি এতিয়া অলপ ভিডিঅ'টো এডিটিং কৰি অলপ চলপ ভিডিঅ'টো এডিটিং কৰিম পূৰা এডিটিং কৰিব নালাগে ন কাৰণ প্ৰথম ব্লগ হয় যেনেকুৱা হ'লেও চলি যায় ন তো গাইছ আৰু যাই আছোঁ আৰু ইয়াতে এখন অটো আছে আৰু পালোঁ আৰু ঘৰটো আৰু গাইছ মোৰ ৰুমটো দেখাই দিম আপোনালোকক চাই যদি সেই গাইছ মোৰ হাত চাত গোটেই ভিজি গ'ল বৰষুণৰ পানী পৰিছিল আৰু এইখন মোৰ পালচাৰ তো গাইছ অলপ ঘৰটো ভালে সোমাই দিলোঁ আৰু লাইটটো দি দিওঁ তো গাইছ আপোনালোকে মোৰ ৰুমটোতো দেখাই পাইছে আৰু ইয়াতে এতিয়া বহি দিওঁ এতিয়া বহি কাৰণে ইয়াতে অলপ এডিটিং কৰিম ভিডিঅ'টো এডিটিং কৰি আপলোড কৰিম আৰু জলদি ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো বাই বাই